গাইজ আমাৰ লোকেশ্যনটো সিফালে পুৰা আমি সিফালে ৰাতি ষ্টে কৰিছিলোঁ আৰু চাব পাৰে আজি বৰষুণ এৰাৰ লগে লগে যিটো ভাই পাইছি না কি ক'ম আৰু পুৰা পুৰা মেঘালয়া আৰু মানে বেলেগ আৰু লোকেশ্যনটো চাওক জাষ্ট বহুত কি ধুনীয়া হয় হা তো গাইজ আমি আহিলোঁ তো বৰ্তমান ভাবছোঁ অলপ আমি দুটাই ওলাই আহিছোঁ অলপ মানে এনে খোজকাঢ়ি চাওঁ জেগাটো কি ৰাতি কাৰণে আমি বহুত মানে একো দেখা নাই না চাই গম পাইছোঁ চাগে ৰাতি টোপনি ক্ষতি হৈছে আমাৰ চকু তকু ফিকি আছে তাৰ উপৰি কেমেৰাটো এতিয়া চাৰ্জ দিব লাগিব আৰু কাম বহুত আছে গাইছ আজি পুৰা কাম হৈ আছে ৰাস্তা এইটো ৰাস্তাইদি ৰাতি আমি গাড়ী চলাইছোঁ পুৰা অৱস্থা নাই আৰু বাইক চাইক কিনকে নিছোঁ আমিহে জানো জোতাটো নামতহে আনিছোঁ জোতা নাই আৰু সেইকেইটা খুৰা নাই গাত হবে তাৰপিছত ঘোঁৰাও দেখি পালোঁ আহি ভাল লাগি গ'ল পুৰা তো ওলাই আহিছোঁ এনে ধৰ চাই লওঁ একবাৰ ফেষ্টিভেল হোৱা জেগাটোলৈকেও যাই আছোঁ কাৰণ ৰাতি এখনতো আমাৰ বৰষুণৰ কাৰণে আমি একো দেখা নাপালোঁ তো চাই লওঁ এবাৰ প্লেচটো কেনেকুৱা কাৰণ আমাৰ প্লেনটো আছিল না কালি আহি আমি ধৰ ফেষ্টিভেলটো চাম আজি আমি ওলাই যাম না আমি যোৱাই চাইডত ওলাই যাম বৰষুণে আমাক চাৰ্প্ৰাইজ কিন্তু বৰষুণে আমাক ছাৰপ্ৰাইজ কি মানে গেং বেং কৰি দিলে গাইজ চ' আজি আৰু ফেষ্টিভেল চোৱা নহয় আমাৰ তো ভাবছোঁ ফেষ্টিভেল যদি চাব নাপায় আৰু এই প্লেচটোৱে চাই লওঁ ইয়াতে হৈ আছিল ফেষ্টিভেল আৰু ইয়াৰ লোকেশ্যন চাৰিওফালে চাব পাৰে কি ক'ম আৰু হেভেন আৰু গাইজ পুৰা হেভেন মজা লাগি আছে বাকী আমাৰ টাইপে অলপ দোকান বজাৰ আছে মেবি ইয়াতে বজাৰ চজাৰ কিবা হয় সেনেকুৱা হেনে লাগছে মোৰ ৰাস্তা চাওক এইযোৰ চেণ্ডেল চাওক মই মানে আহোঁতে চেণ্ডেল কেইযোৰ আমি বেগৰ ভিতৰত ভৰাই লৈ আহিছোঁ তাৰ পাছতো অৱস্থা নাই মানে চেণ্ডেলৰ আৰু গাইজ এইটোৱে মানে এখন ফিল্ড আৰু একচুৱেলি আমি ভিতৰলৈকে যাম আমি এনেকৈ ঘূৰি যাম সিফালেদি তো ইয়াৰ ভিতৰতে মানে মেইনলি ফেষ্টিভেলটো হয় চেৰি ব্লছম ফেষ্টিভেল তো আমি এতিয়া ভিতৰলৈকে যাম আৰু এৰিয়াটো একচুৱেলি ভালে আমাৰ তাতকেতো মানে কি বেলেগ বেলেগ লাগছে ধৰ এইটো চাই ধৰ গম পাই বা আহি ধৰ ভাল লাগছে আৰু যি অসম নহয় আৰু এটা বেলেগ ষ্টেট পুৰা ভাল লাগি আছে ভাই পুৰাতো হাঁহি আছে ৰাতি পুৰা হুতুৰে ঘুমি আছে ই মই নহয় আৰু মই যেতিয়া বিচনাত মেইনটো আমাৰ টেণ্টৰ ভিতৰতে আছে আৰু যেতিয়া বিচনাত পৰিছোঁ না বিচনাৰ পৰা ওচৰত একো গম পোৱা নাই জাষ্ট 10 মিনিটছমান আগত উঠছোঁ উঠি কিনে ইয়াক কৈছোঁ উঠবি নে আৰু ডিংকু ভাইজন বৰ্তমান শুয়ে আছে সি নুঠেই তো মই ভাবিছোঁ তই শুই থাক আমি অলপ জেগাটো চাই কিনে অলপ ফুৰি আহোঁ মানে এইটোৱে আছিল না মেইনলি অহাৰ উদ্দেশ্য আমাৰ এইটোৱে আছিল কিন্তু নহ'ল আৰু একো নাই তো গাইজ কালি মানে চালাম ইহঁতৰ বেণ্ডটো অহা আছিলে কিন্তু আমাৰে ভাগ্য বেয়া আমি চাব নাপালোঁ আৰু এতিয়াও নাপাওঁ আৰু চাওক ৰাতি অলপ বতাহ চতাহও দিছে না বতাহে কেনেকুৱা কৰি দিছিল ডেক'ৰেশ্যনখিনি ঠিকে ৰাতি মজা আছিল এতিয়া এইখিনি চাওক অৱস্থা নাই এইবিলাক লাইটৰ টাচ চাচ চব মানে তলত পৰি আছে এইফালে চব ভাঙা আৰু পুৰা দেখিব পাৰে আগত দিগি আৰু নাযাওঁ আমি ভাবছোঁ এইখিনি আকৌ ঘূৰি কিনে ভিতৰত দিগি একবাৰ সোমাই দিওঁ তো চাব পাৰে আৰু মানে ইয়াতে কি আছে গোটেই পোষ্টাৰবিলাক লগোৱা আছে যোন ইয়াতে আৰ্টিষ্ট আহিল হয় লাগবে আৰু গাইছ একো নাই নেক্সট টাইম কেতিয়াবা আহি যাম আৰু তো এইবাৰ চাবাই নাপালোঁ না উপায় নাই আৰু চলি যায় লাইফত আৰু এনেকুৱা তো গাইছ ইয়াতে মানে কি কেছটো কি অকল আমাৰ কেম্প চাইটটো বুলিয়ে নহয় ইয়াতে চবতে মানে এনেকৈ কেম্প চাইট কৰিব পাৰি এইটো বেলেগৰ আমাৰতো আগত আছে ইফালেও আছে তো ইয়াতে মানে নিজৰ ইচ্ছামতে আপোনাৰ য'তে ইচ্ছা ত'তে থাকিব পাৰে আমাৰ কিমানকৈ পৰিছে মিৰ্জা 12 আমাৰ 1200 গৈছে আমি 3টা আছোঁ ধুনীয়াকৈ এটা টেণ্টৰ ভিতৰত আমাৰ 400কৈ পৰি গৈছে মানে চবতকৈ বেছি মানে কম প্ৰাইজৰ ভিতৰত আপোনালোকে মানে থাকিব পাৰিব পুৰা সেইখিনিতো ইমান কম প্ৰাইজৰ আৰু এনেকৈ থকাটো পচিবল নহয় না ইয়াতে এই আগৰটোত 1600 সেই তাতে যিটো আছে না মোৰ দেখছে না ইয়াতে কেমেৰাৰ পৰা অসুবিধা হ'ব 1600 মানে পাৰ নাইট চ' আমি ইয়াতে 1200ত লৈ ল'লোঁ মানে আৰু একচুৱেলি আমাৰ ভাল আছিল কি আমি 4টা ওলাম বুলি ভাবিছিলোঁতো তো আমাৰতো বেছি ভাল আছিল আমাৰ ধৰ 300কৈ পৰিল হয় এতিয়া একো নাই আমাৰ 100কৈ আমাৰ বাঢ়ি গ'ল তো এটলিষ্ট ঘুমটি গোটেইখিনি একদম পুৰা ভাল হৈছে বাকী এটাই খাইটা বৰ্তমান জেনেৰেটৰত মানে চলাই থৈ দিছে মোৰ জেনেৰেটৰত গ্ৰুপৰটো মানে চাৰ্জ দিব ইচ্ছা কৰা নাই কিবাকৈ লাইটটো আহিলে এটলিষ্ট 70% মান হ'লেও কেমেৰাটো কৰি কিনে আমি যোৱাই চাইডত ওলাই যাওঁ আৰু পৰাপক্ষত লাগি আমি এতিয়া সোনকালে চেক আউট কৰিমেই বহুত দেৰি কৰি নাথাকোঁ আৰু তো গাইজ পুৰা টেণ্টৰ ভিতৰখন আমাৰ এনেকুৱা আৰু বাহিৰতে এইটো পুৰা নাজাৰা পুৰা টেণ্টৰ ভিতৰতে বেগ চেক চব থোৱা আছে পুৰা বিন্দাছ বাকী আমি 3টা আছোঁ না এইটো টেণ্টতে ভিতৰৰ ফালে টেণ্টটো এনেকুৱা লাগে বেয়াও নহয় মানে ঠিকেই আৰু আমাৰ 1200 গৈছে আমাৰ 400কৈ পৰিছে তাৰ উপৰি আমাৰ ব্ৰেকফাষ্টটো ইনক্লুডেড মানে টেনশ্যন নাই তো পুৰা চালিয়া টেণ্টটো সঁচাকৈ বেয়া নহয় ধুনীয়া টেণ্ট আৰু আপোনালোকেও এটা আহিব পাৰে ভেলি ফৰ মানি আৰু একদম পুৰা ধুনীয়া দি
এতিয়া যাওঁ গাইছ তো গাইছ পুৰা যাব লাগি বৰ্তমান ৰেডি আমাৰ পুৰা পেকেজিং চলি আছে নেক্সট আমি ক'ত যাম এতিয়া কি আছিল ৱাটাৰফলটোৰ নাম আমি এতিয়া যাম তোমাৰ নামটো নকওঁ কিন্তু সেইটো জেগাত কোন বুলি কয় আগত আৰু তিনিটা ফৰ্ণ থাকে সেইটো জেগাৰ নাম নকওঁ ঠিক ক এইটো টেণ্টতে আমি আছিলোঁ আৰু এইটো লোকেশ্যনটো বুলি কয় তো ইফালে টেণ্ট চেণ্টবিলাক আছে বাকী এটা ফেষ্টিভেল হয় কিন্তু ৰাতিকালি আমাৰ মানে কি একচুৱেলি বৰষুণ থাকিলে আহিবতে বহুত দেৰি হ'ল চ' প্ৰগ্ৰেমবিলাক নহ'ল বাকী ইফালে আমাৰ কেণ্টিন আছে খোৱা লোৱাৰ কাৰণে বাকী এইটো ছাইডটো মানে পুৰা মজা হৈ আছে বাকী চালিয়া হৈ আছে আজি লোকেশ্যন আৰু বাকী আমাৰ মানে টেণ্টটোৰ ভিতৰতো এনেকুৱা পুৰা তিনিটা আছোঁ ভাই বৰ্তমান কাপোৰ চাপোৰ আজাত পুৰা ব্যস্ত ডাইৰেক্ট ৰংটো তো পুৰা ফটোশ্বুট চলি আছে বৰ্তমান আহি অলপ ভাল জেগা এটা ধুনীয়া পাই গ'লোঁ প্লেচ এটা অলপ ৰখি দিলোঁ আৰু পুৰা ভাইলগে ফটোশ্বুট কৰি আছে আমাৰ মিজা পুৰা ভাইজান পুৰা ফটোশ্বুটো মাত ব্যস্ত ইফালে ডিংকু ভাইজান পুৰা পজ ডিংকু চেক্সি মজা আৰু ইফালে গাইজ লোকেশ্যন এটা দেখাওঁ আপোনালোকক মই বস্তু এটা কি চালিয়া ভিউ মানে আৰু আজি লাগ ভাল যি ৰ'দ দিলা কালিতো একদম বৰষুণ আমি একোৱে নহ'ল ইয়াৰ পৰা এটা মই এটা ভিউ এটা দেখাই আছোঁ চালিয়া তো এইটো চাওক কিডাল মানে তবাহি একদম কিডাল ভিউ এইটো একদম মজা ভিউ এইটো আৰু আগততো আৰু মজা ভিউ পাম আমি এতিয়া আমি যাই আছোঁ ৱাটাৰফললৈকে পুৰা যাই আছোঁ মানে হোমষ্টে ৰ'ম যাই অলপ কেমেৰাটো চাৰ্জ দিম দি কিনে ওলাই যাম আৰু ইয়াৰ পৰা মজাকৈ তো ভাবছোঁ অলপ এইবাৰ এইখন ৰাইড কৰা যাওক অলপ টাইম তো অলপ ৰাইড কৰোঁ এইখনো এইবাৰ মহাদেৱ লেটছ গো তো গাইজ বৰ্তমান আমি হোমষ্টে লাগি যাই আছোঁ আৰু যিটো এটা লোকেশ্যন এটা পালোঁ লোকেশ্যনটো পোৱাৰ কাৰণে ভাবিলোঁ ৰৈ পেলাই একবাৰ আপোনালোককো দেখাই দিওঁ লোকেশ্যনটো তো লোকেশ্যনটো চাওক মানে কিডাল লোকেশ্যন চাওক একবাৰ ৱাও একদম হেভেন গাইজ হেভেন আৰু পুৰা ৰেডৰ টায়াৰ এনেই টায়াৰ নাছিল অৱস্থা নাই গাড়ী পুৰা কালি মানে কি ৰাতিটো বৰষুণ অৱস্থা নাই মানে য'ত আমি কালি আছিলোঁ কেম্প চাইট বুলিয়ে ক'ব লাগিব আৰু তাতে অৱস্থা নাই দুখন গাড়ীৰে আৰু গোটেইকেইটা জোতা পিন্ধি আহিছিলোঁ কিন্তু ইমানে অৱস্থা বেয়া হ'ল বৰষুণত থাকি আমাৰ মানে জোতাৰ পৰা যে এতিয়া বৰ্তমান আমি চেণ্ডেলত আছোঁ আৰু একবাৰ অৱস্থাটো চাওক চেণ্ডেলৰ অৱস্থা পুৰা জোতা পিন্ধি আছিলোঁ চেণ্ডেল এয়া একদম গুখচা হৈ আছে চেণ্ডেল এই ভাইৰো তিনিওটাৰে আৰু এক্সপেক্টেশ্যন ভাৰ্চেছ ৰিয়েলিটি হৈ গৈছে ৰাতি একদম আমাৰ লগত বাকী ইটা একদম মজা কালিতো বৰষুণ দি আছিল আজি পুৰা ৰ'দ দিছি না ইটা হেভি হৈ আছে একদম পুৰা আৰু লোকেশ্যনটো পুৰা আল্টিমেট তাৰপিছত ৰৈ পেলাই অলপমান ফটো উঠোঁ ইয়াতে ফটো উঠিলা ময়ো উঠোঁ তাৰ ওপৰত কি হ'ল মানে গ্ৰুপটো মোৰ ঘপককৈ কি হ'ল চাৰ্জ নাছিল বুলি কৈ আছিলোঁ চাৰ্জ শেষ হ'ল তো হোমষ্টে নাপাব লাগে এতিয়া বৰ্তমান ফোনটো দিয়ে চলাব লাগিব কিবাকৈ তো ফটো এখনো উঠোঁ আৰু লোকেশ্যনটো আছে ভাল লাগছে গাইজ এটা আহিব পাৰে এইখিনিত ধুনীয়াকৈ বহুতে ভাল লাগছে এটা আল্টিমেট নেক্সট লেভেল লোকেশ্যন মানে এইটো গাইজ একদম বাপ্পা হৈ মজা লাগি গৈছে দেখা পাই তাৰ পৰা ফটো উঠা হৈ গ'ল আৰু ইয়াতে মানে কি মেঘালয় এতিয়া আমি আহিয়ে আছোঁ তেতিয়া ভালে লাগি আছে চব জেগা দেখা পাই ৰ লাগিয়ে আছে বাট উপায় নাই চবতে ৰঙে লাগি আছে আৰু গাইজ এটা কথাই ক'ম আৰু জয়ন্তী আহিছে আহিবা এইবিলাক ডাইৰেক্ট ফিল পাই যাবা এইবিলাক ডাইৰেক্ট গাইজ বৰ্তমান আমি ধুনীয়াকৈ হোমষ্টে লাগি যাই আছিলোঁ আমি য'ত মানে আজি থাকিম তাৰ পাৱাৰ আখিনতে মানে চালিয়া বস্তু এটা দেখা পালোঁ তাৰ কাৰণে ৰৈ গ'লোঁ আকৌ ফটো উঠা লাগছোঁ এনেকৈ চলি আছে আৰু আহাৰ পে এনেকুৱাই চলি আছে আমাৰ আৰু লোকেশ্যনটো মজা গাইছে একদম আল্টিমেট
চালিয়া পুৰা হেভেন গাইছ একদম হেভেন তো গাইছ ধুনীয়াকৈ কাঞ্চুৰী ৱাটাৰফলত আমি এটা হোমষ্টে এটা লৈছিলোঁ ক্ৰাঞ্চুৰী না কেয়াৰ অঁ ক্ৰাঞ্চুৰী আৰু তাতে যিটো মানে আমি হোমষ্টে আছে না ৰুমটো মজা আমি তিনিটা থাকিম এখন ছিংগুল বেড আৰু এখন ডাবল ইফালে আছে বাথৰুম বৰ্তমান ভিতৰত আমাৰ ডিংকু ভাইজান আছে মানে ল'ৰা লগত থাকিলে হৈ যায় বাকী ইফালে আইনাখনো আছে ধুনীয়াকৈ তাৰপিছত আমাৰ নিজা ভাইকতে ধন্যবাদ মনত পেলাইও দিছোঁ ই এখন এক্সটেনশ্যন লৈ আহিছে প্লাছ কেমেৰা চাইজত দিছোঁ ঘড়ী মোবাইল চব আৰু ইফালে এইবিলাক চব পৰি আছে মানে বস্তুবিলাক এইবিলাক সৰু স্নেক্সো আছে হেলমেট চেলমেট চব এনেকৈ থোৱা আছে বিন্দাছ বাকীখন আগচাইডে থোৱা আছে কেমেৰা চেমেৰা চাৰ্জ হোৱাৰ পাছত আমি ধুনীয়াকৈ এটা মানে কি ক্ৰাঞ্চুৰী ৱাটাৰফলটোলৈ যাম আমি ধুনীয়াকৈ যাই উঠি মজাকৈ তাতে দুটামান চব ল'ম গা চা ধুম আৰু এনজয়টো হ'ব গাইছ তো আপোনালোকে চাই থাকক বিন্দাছ